নমস্কাৰ দুৰ্গা পূজাৰ বাবে প্ৰশাসনে জাৰি কৰিলে এছঅপি কি ব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত দুৰ্গা পূজা কমিটিসমূহৰ বাবে কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰিলে এছঅপি প্ৰতিখন পূজা কমিটিয়ে পালন কৰিব লাগিব সুৰক্ষা নিৰাপত্তাৰ নিৰ্দেশাৱলী প্ৰকাশ কৰা নিৰ্দেশাৱলী অনুসৰি অস্থায়ী নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিল্ডিং বিভাগৰ অনুমতি ল'ব লাগিব পূজা কমিটিসমূহে ল'ব লাগিব অগ্নি নিৰ্বাপক বাহিনী আৰু শক্তি বিভাগৰ অনুমতি জৰুৰীকালীন প্ৰস্থানৰ বাবে নিৰ্দিষ্ট ঠাইৰ ব্যৱস্থা কৰিব লাগিব পূজা কমিটিয়ে পূজা মণ্ডপত প্ৰৱেশ প্ৰস্থানৰ পথ পৃথক হ'ব লাগিব চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দল থাকিব লাগিব পূজা মণ্ডপত পুৰুষ আৰু মহিলা উভয়কে স্বেচ্ছাসেৱক নিযুক্তি কৰিব লাগিব স্বেচ্ছাসেৱকসকলক দিব লাগিব আইডি কাৰ্ড ভিআইপি সেলিব্ৰিটিৰ দৰ্শনৰ কালত নিৰাপত্তাৰ নিৰ্দেশাৱলী পালন কৰিব লাগিব পূজা কমিটিয়ে পূজাৰ পেণ্ডেলত অগ্নি নিৰ্বাপকৰ আগতীয়া ব্যৱস্থা কৰি থব লাগিব পূজা কমিটিয়ে ভিৰ নিয়ন্ত্ৰণৰ বাবে পুৰুষ মহিলাৰ বাবে থাকিব লাগিব পৃথক বেৰিকেড পূজা মণ্ডপত পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব লাউড স্পিকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শব্দ প্ৰদূষণ ৰোধৰ নিয়ম মানি চলিব লাগিব মণ্ডপসমূহৰ কাষৰ ঠাইবোৰত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব পূজা শেষ হোৱাৰ পাছত পূজাস্থলী চাফ চিকুণ কৰি থব লাগিব পূজা কমিটিয়ে বলপূৰ্বক দান বৰঙণি লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰশাসনৰ এই কাৰ্যক বেআইনী আখ্যা কামৰূপ জিলাৰ প্ৰশাসনৰ লগতে পূজা কমিটিৰ বিষয়ববীয়া স্বেচ্ছাসেৱকৰ তালিকা জমা দিব লাগিব থানাত পূজা মণ্ডপত বিপদজনক সামগ্ৰী মজুত ৰাখিব নোৱাৰিব সুৰা আৰু নিচাযুক্ত দ্ৰব্য ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ভিআইপিক নিমন্ত্ৰণ জনালে কমেও 7 দিন আগত আৰক্ষীক অৱগত কৰিব লাগিব পূজা মণ্ডপত পৰ্যাপ্ত চিচিটিভি সংস্থাপন কৰিব লাগিব পূজা কমিটিয়ে পূজাস্থলীত 24 ঘণ্টীয়া হেল্প ডেস্কৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়া হৈছে দেৱী বিসৰ্জনৰ দিনা প্ৰশাসনে দিয়া পথ নিৰ্দেশনা মানি চলিব লাগিব পূজাস্থলীত বিসৰ্জনৰ শোভাযাত্ৰাত আতচবাজি ফুটাব নোৱাৰিব পূজাৰ নামত ৰাজহুৱা সম্পদৰ ওপৰত পোষ্টাৰ বেনাৰ লগাব নোৱাৰিব ৰাজহুৱা সম্পদৰ স্থানত পূজাৰ কাৰ্যালয় স্থাপন কৰিব নোৱাৰিব লগতে ৰাজপথ দখল কৰি পূজাৰ মণ্ডপ স্থাপন কৰিব নোৱাৰিব পূজাৰ মণ্ডপৰ পৰা 100 মিটাৰলৈ পাৰ্কিং নিষিদ্ধ থাকিব নিহা 10 বজাৰ পাছত লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে পূজা মণ্ডপৰ ডেকোৰেশ্যনত উচ্চ দাহনযোগ্য সামগ্ৰী ব্যৱহাৰ নিষিদ্ধ যদি ভিডিঅটো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ